নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰ আনটি ভিডিঅ'লৈ মই স্বাগতম জনালোঁ। ইনষ্টাগ্ৰামে নতুনকৈ এটা আপডেট দিছে, যিটো আপডেট মানে বহুত ভাল। যিবিলাকে টিকটক কৰে তেওঁলোকৰ কাৰণে বহুত বেছি ভাল হৈছে। তেওঁলোকে বহুত টেনশ্যন পৰি আছিল, মানে ক'ত কি কৰি কেনেকৈ কোনটো এপছত ব্যৱহাৰ কৰোঁ। তেওঁলোকৰ কাৰণে বহুত ভাল খবৰ। ইনষ্টাগ্ৰামে টিকটকৰ দৰে ছেম ফিচাৰ এটা লৈ আহিছে। আপোনালোকে ইনষ্টাগ্ৰামতে টিকটকৰ দৰে ভিডিঅ' বনাব পাৰিব। খুলি লৈ চাৰ্চ বাৰত গ'লে হ'ল। চাৰ্চ বাৰত গৈ ৰিলছ বুলি এটা অপশ্যন আছে, ৰিলছটোত গ'লে হ'ল। তাত আপোনালোকে টিকটক অপশ্যনটো পাই যাব। এনেকৈ ইনষ্টাগ্ৰামটো খুলি লোৱাৰ পিছত আপোনালোকে ইয়াত গ'লে হ'ল। যাই ইয়াত ভিডিঅ' বনোৱাটো অপশ্যন আহিছে। ইয়াত ধুনীয়া টিকটকৰ দৰে ছেম ইয়াত নাম দিছে ৰিলছ। ইয়াত সকলোবোৰ অপশ্যন আছে। ভিডিঅ' কেনেকৈ বনাব লাগে, কি কৰিব লাগে, গোটেইবোৰ কোনো টিকটকতকৈ কম নহয়। ইয়াত টেপটো চেঞ্জ হয়, সকলোতে বেলেগ বেলেগ চিষ্টেম আছে। এইবিলাক ধুনীয়া ধুনীয়া পদ্ধতি দিছে, ভাল লাগিছে ইয়াত বহুতো অপশ্যন আছে। আপোনাক যিমান লাগে সিমান। ইনষ্টাগ্ৰাম নাই আপোনালোকৰ, ইনষ্টাগ্ৰামটো প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰি লওক আৰু জিমেইল একাউণ্ট বা ফোন নম্বৰে খুলি লওক। তাৰপিছত আপোনালোকে চাৰ্চ বাৰলৈ আহক। চাৰ্চ বাৰত গৈ ৰিল অপশ্যন বুলি এটা অপশ্যন আছে, তাত আহিলে এইবিলাক অপশ্যন পাই যাব। ধুনীয়া ধুনীয়া অপশ্যন দিয়া হৈছে। ইনষ্টাগ্ৰামে অতি ধুনীয়া লাগিছে, ধুনীয়া মজা, ধুনীয়া অপশ্যন দিছে। এইটো এটা ধুনীয়া অপশ্যন, ধুনীয়া লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে? মোৰ কিন্তু বহুত ভাল লাগিছে ইনষ্টাগ্ৰামটো। ইনষ্টাগ্ৰামখন আপোনালোকৰ ইনষ্টাগ্ৰামত এনেকৈ ভিডিঅ' বনাব পাৰিব আৰু ইয়াতে বহুকেইটা ডাবল এক্টিং, বহুতো এক্টিং কৰিব পাৰি। ইয়াত ধুনীয়া ধুনীয়া অপশ্যন আহিছে ইনষ্টাগ্ৰামলৈ। ইনষ্টাগ্ৰামটো যদি আপোনালোকৰ আপডেট হোৱা নাই, যদি ডাউনলোড কৰি ৰাখিছে আৰু যদি আপডেট হোৱা নাই, তেতিয়াহ'লে ইনষ্টাগ্ৰামটো আপডেট দিয়ক। আৰু আপডেট দিয়াৰ পিছতে ৰিলছ অপশ্যনটো আহি যাব। আপডেট নিদিলে আপোনালোকে নাপাব এই অপশ্যনটো। যদিহে আপোনালোকে টিকটক চাই ভাল পাইছিল, তেতিয়াহ'লে বহুতো টিকটক ষ্টাৰ ইয়াত আছে, ইনষ্টাগ্ৰামত আছে। আপোনালোকে তেওঁলোকক ফ'ল' কৰক আৰু তেওঁলোকৰ ভিডিঅ'বোৰ আগৰ যে টিকটকৰ দৰে চাব পাৰিব। ইয়াত সকলোবোৰ টিকটকৰ ভিডিঅ' আছে, সৰু ডাঙৰ সকলোৰে ইয়াত আছে। আপোনালোকে ভিডিঅ'বোৰ যাই চাব পাৰিব আৰু লগতে এনজয় কৰিব পাৰিব। মোৰ নেটৰ প্ৰব্লেম হৈ থকাৰ বাবে লোড হৈ আছে, অহা নাই। আহিলে ভালকৈ চাব পাৰিব। ইয়াত বৰ্তমান নেটৰ প্ৰব্লেম হৈ আছে। ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপায়। লগতে কাষত থকা বেল আইকনটো দবাই দিবলৈ মুঠেই নাপাহৰে যাতে। আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। পুনৰ আনটি ভিডিঅ'ত লগ হ'ম। জয় আই অসম। ধন্যবাদ।